हाय फ्रेंड्स वेलकम टू यूट्यूब चैनल मोर नाम राजू आपनालोके चाই আছে टेक्निकल राजू तो আজি মই এটা আপোনালোকক বিট আপডেট দিবলৈ ওলাইছো এই দুই দিন মান আগতে যে ইউটিউবত বহুত এটা হুলস্থুল চলি আছে যে মনিটাইজেশন অন নহয় বা কপিৰাইট ক্লেম আহিলে এটো অন নহয় তো গোটেইখিনি আজিৰ ভিডিওত পাব আপোনালোকে তো চাই থাকক ভিডিওটো তো বলক ভিডিওটো আৰম্ভ কৰো তো মোক বহুত জনে কমেন্ট কৰি কৈছে যে ৰাজু ভাই যদি মোৰ ভিডিওত কেতিয়াবা মোৰ এটা ষ্ট্ৰেক আছে বা মোৰ ভিডিওত কেতিয়াবা কপিৰাইট ক্লেম দি দিছে তো ইয়াৰ পিছত মই এটো মানে মনিটাইজেশনটো অন কৰিব পাৰিম না নাই তো নিশ্চয় পাৰিব তাৰ কাৰণে আপোনালোকক 3 মাহ ওয়েট কৰিব লাগিব যেতিয়ালৈকে আপোনাৰ কপিৰাইট ক্লেম কপিৰাইট ষ্ট্ৰেক এইবিলাক 3 মাহৰ পিছত অটোমেটিক্যালি ডিলিট হৈ যায় ইউটিউবে উঠাই লোৱাৰ পিছত আপোনালোকে আৰু নতুনকে এপ্লাই কৰিব লাগিব মনিটাইজেশন কাৰণে তেতিয়া আপুনি গোটেইখিনি পাই যাব তো এইখিনি লৈ বেছি ভয় খাব নালাগে কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰেক যদিও আহে এটা নহয় দুটা নহয় তিনিটাও যদি আহে তেতিয়াও আপোনালোকে পাব কিন্তু 3 মাহ ওয়েট কৰিব লাগিব এটো ইউটিউবৰ ৰুল হয় ইউটিউবৰ ৰুলখিনি একচুয়ালি ফলো কৰি যাব লাগে আমাৰ যিমান ক্ৰিয়েটৰ আছে তো গোটেইখিনিকে কৈছো যে বেলেকৰ পৰা ভিডিও লৈ বা বেলেকৰ সং লৈ বা বেলেকৰ কথা লৈ কেতো আপোনালোকে ভিডিও নবনাব যদি আপোনালোকৰ ইমান সময় আপোনালোকে দি দিছে ইউটিউবত যে মই ইমান সময় দিলো আজি গোটেই দিনটো এটা ভিডিওৰ কাৰণে গোটেই দিনো লাগি যায় এটা থাম্বনেল বনাবলৈ গোটেই প্ৰায় 4 ঘণ্টা 3 ঘণ্টা লাগি যায় এটা ভালকে ফটো এডিট কৰিবলৈ বা এটা ভিডিওখিনি গোটেইখিনি এডিট কৰিবলৈ দিনটো লাগি যাব পাৰে তো আপোনালোকে চাওক ইমানখিনি কষ্ট কৰাৰ পিছত যদি আপোনালোকৰ মনিটাইজেশনটো অনে নহয় তো আপোনালোকে ভিডিও বনাই কৰিব নকি তো সেই কাৰণে কৈছো বেলেকৰ পৰা ভিডিও নলব বেলেকৰ ভিডিও চাওক হি কেনেকা বনাইছে তাৰ পৰা আপোনালোকে বস্তুখিনি শুনি লওক যে কি কেনেকা কি বনাইছে তো কৰ পৰা ই কেনেকা কি কৈ আছে তো ভিডিওখিনি ভাল নে বেয়া আপোনালোকে নিজে ডিসিশন আগত কৰক কৰাৰ পিছত হেতু যি ভিডিওটো বনাইছে হুবাহু এনেকা বনাব নালাগে আপোনালোকে কিবা নতুন আৰু ইয়াৰ ভিতৰত সোমাই দিয়ক যাতে ইয়াৰ ভিডিওটো আৰু ভাল লাগে মানুহৰ মাজত ভাল লাগে তো ডাইৰেক্ট ইয়াৰ ভিডিওটো লৈ আপোনালোকে নিজে ভিডিও আপলোড দি দিলে কিন্তু আপোনালোকৰ এটো মনিটাইজেশনটো অন নহয় তো সেই কাৰণে কৈছো বেলেকৰ ভিডিও লৈ বা বেলেকৰ কন্টেন্ট লৈ আপোনালোকে কেতিয়াও ভিডিওত নিদিব তো এনেকৈ গৈ আপোনালোকৰ মনিটাইজেশনটো অন নহব তো মনিটাইজেশনটো অন কৰাৰ কাৰণে আপোনালোকক এই ৰুল কেইটা ফলো কৰিব লাগিব যে বেলেকৰ পৰা বস্তু লোৱা বা বেলেকৰ চাই ভিডিও বনা এইবিলাক আপোনালোকে নেচাৰখিনি নিজে আগত ঠিক কৰিব লাগিব ঠিক হোৱাৰ পিছত যদি নিজৰ কন্টেন্টখিনি আপোনালোকে চাওক যদি নতুন ক্ৰিয়েটৰ হয় নতুন ক্ৰিয়েটৰ যদি হয় লাহে লাহে আপোনাক চিনি পাব এজন দুজনকৈ এনেকৈ চাওক এটা ইউটিউবে বা এটা গছ যেনেকৈ এদিনে ৰুই দিলে এদিনে কিন্তু ডাঙৰ নহয় হি লাহে লাহে ডাঙৰ হয় ঠিক তেনেকৈ এই ইউটিউব চেনেলটো একচুয়ালি বহুত ফাস্ট হয় যদি এনেকা এটা ভিডিও কন্টেন্ট যদি বনায় আপোনালোকে ধৰে ভিডিওটো ভাইৰেল হৈ গেল কোনোবাক ভাল লাগিল হেইটো 100 জনক পঠিয়াই দিল ইউটিউবে এই 100 জনৰ পৰা 1000 লৈ পঠিয়াই দিল 1000 পৰা 10000 লৈ পঠাই দিল ইউটিউবে কিন্তু এটো একচুয়ালি নিজৰ কন্টেন্ট হ'ব লাগিব বেলেকৰ পৰা নহয় তো কথাখিনি বুজিলে নিজৰ কন্টেন্টখিনি নিজে বনাওক তো কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰেক এইবিলাক লৈ আপোনালোকে চিন্তা কৰিব নালাগে নিজৰ কন্টেন্টখিনি নিজে বনালে কেতিয়াও আপোনালোকৰ ইউটিউবৰ পৰা কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰেক নিদে তো আজি এখিনি আপোনালোকক দিবলৈ আছিল তো ভিডিওটো চাই কিনে যদি অলপ ভাল পাইছে প্লিজ এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নোটিফিকেশন বেলটো অন ক্লিক কৰি থব যাতে ইউটিউব ৰিলেটেড যিমান ভিডিও আছে আপডেট আপোনালোকৰ মাজত শেয়াৰ কৰি যাম তো আজি এখিনিয়ে তো গুড বাই